হেল্ল' এভৰিৱান, মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল দেখিতো গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত। হয়, আজি এই বেড কভাৰখন মই কেনেকৈ কৰিলোঁ তাকে দেখুৱাম। ফেব্ৰিক পেইণ্টিঙৰ কথাটো সকলোৱে জানেই, তথাপিও মই কেনেকৈ কৰিলোঁ তাকে ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। প্ৰথমতে এই পেপাৰটো দেখিছেনে? এই পেপাৰটোৰ নাম হৈছে ষ্টেনচিল পেপাৰ আৰু এই পেপাৰটো মোক দিছে প্ৰণৱী বৰুৱা মেমে। তেওঁ এইবোৰ বহুত ধৰণৰ এইবোৰ কাম কৰে আৰু ধুনীয়া ধুনীয়া কাম কৰে। তেওঁৰ পৰা মই এনেকৈ শিকিছোঁ আৰু তেওঁ এনেকৈ ভিডিঅ' দি থৈ দিছে বেড কভাৰ বেডশ্বীটত কৰা, আপোনালোকে চাই ল'ব পাৰিব। তো মই তেওঁৱে মোক এনেকৈ কাটি কাটি পঠিয়াইছে। এফালে যিটো কাটিছে ছেকেণ্ড পেপাৰখনত আকৌ তাৰে অপজিটটো কাটিছে। তো এটা পেপাৰ ফাৰ্ষ্টতে বহাই লৈ ফ্লাৱাৰত এনেকৈ মই শ্বেডিং কৰিছোঁ। ইয়াতে মই জবা ফুলটোত হালধীয়া আৰু ৰঙা দুটা কালাৰ ইউজ কৰিছোঁ। প্ৰথমতে হালধীয়া কালাৰটো কৰি লৈ শ্বেডিং কৰি দিছোঁ, আকৌ ওপৰতে এইটো কালাৰ ৰঙাটো কৰি শ্বেডিং কৰিছোঁ। কালাৰটো অকণমানকৈ ল'ব লাগে, তেতিয়াহ'লে বাহিৰত ওলাই নাযায়। তাৰপাছতে এই পাতটো মই তেনেকৈয়ে শ্বেডিং কৰি আনিছোঁ ব্লু কালাৰ দি। এই পেপাৰটো যেতিয়া বহাব তেতিয়া ওপৰত এটা ৱেইট দি ল'ব, যাতে পেপাৰটো ইফাল সিফাল নহয়। ৱেইট দি নল'লে আকৌ পেপাৰটো যদি কিবা কাৰণত ছাইড হৈ যায় তেতিয়া কালাৰটো মিলাবত দিগদাৰ হ'ব আৰু বেয়াও দেখা হ'ব। এয়া চাওকচোন, মোৰ এইটো হৈ গ'ল। তাৰপাছতে মই নেক্সট বৰ্ডখন বহুৱাম। ছেকেণ্ড বৰ্ডখন বহাওঁতে অলপ চাই চিতি বহাব লাগিব, যাতে এই আগৰ বৰ্ডখনৰ ফুলটো ওলাই নাথাকে, সেইটো পূৰা ঢাক খোৱাকৈ বহাব লাগিব। ছেম আকৌ মই তেনেকৈয়ে শ্বেডিং কৰি লৈছোঁ। ফাৰ্ষ্টতে হালধীয়াটো শ্বেডিং কৰিলোঁ, তাৰপাছতে ৰঙা কালাৰটো দিছোঁ ওপৰত। আৰু কালাৰবোৰ খুব কমকৈ ল'ব লাগিব, যাতে বাহিৰত বেছিকৈ কালাৰটো ল'লে অলপ স্প্ৰেড হোৱাৰ চান্স থাকে। সেইকাৰণে অলপ কম কালাৰ লৈ এনেকৈ শ্বেডিং কৰিব লাগিব। আৰু পাতটোত শ্বেডিং কৰোঁতে অলপ ভালদৰে শ্বেডিং কৰিব লাগিব। ফাৰ্ষ্ট পাতত মোৰ শ্বেডিং কৰোঁতে ভাল হোৱা নাই, তাৰপিছতে মই মেমক দেখুৱালোঁ যে মোৰ পাতটো এনেকুৱা হৈছে। তাৰপিছতে মেমে মোক বুজাই ক'লে ধুনীয়াকৈ, আৰু মই পাছৰখিনি তেনেকৈ কৰিলোঁ। এই ওপৰৰখিনি যে মোৰ বেছি ৰাউণ্ড হৈ গৈছে, সেইটো অলপ বেছি জোঙাকৈ শ্বেডিংটো কৰিব লাগে। ওপৰৰখিনি বেছি হালধীয়াটো ওলাই থাকিব লাগে। এই পাতকেইটা দেখিছেনে? এনেকৈ কৰিব লাগিব। আপোনালোকে কৰি থাকিলে নিজেই গম পাব বস্তুটো কেনেকৈ কৰিব লাগে। আৰু কাপোৰৰ তলত মই ইয়াত নিউজ পেপাৰ দি লৈছোঁ গোটেইখন। তাৰপাছতে মই এনেকৈ তলত কৰিলোঁ যে একদম কঁকাল পিঠি চব বিষ উঠি গৈছে। এইখন কৰোঁতে প্ৰায় মোৰ 3 দিনত কমপ্লিট হৈ গৈছে। এয়া মোৰ সম্পূৰ্ণ হৈ গৈছে, পূৰা 3 দিন লাগিছে কৰোঁতে। আৰু ইয়াৰে পিছৰ কেইটামান কাম আছে, সেইটো মই নেক্সট ভিডিঅ'ত দেখাই দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে লাইক কমেণ্ট আৰু ভিডিঅ'টি ভাল পালে শ্বেয়াৰো কৰি দিব। এইবোৰ কাম জানিছিলোঁ যদিও কৰা নাছিলোঁ ক'তো। এনেই মেখেলা চাদৰত কৰিছিলোঁ, কিন্তু এনেকৈ ডাঙৰ বেড কভাৰ এনেকৈ কৰা নাছিলোঁ। আৰু এইবোৰ মেমৰ পৰা চাই ইনস্পায়াৰ হৈছোঁ। ইমান ধুনীয়া কামবোৰ কৰে। নিজ হাতেৰে কৰা বস্তুবোৰৰ কিবা আমেজেই বেলেগ আৰু ইউনিকো লাগে দেখিব। বাৰু আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।